মাইনা কি হৈছে ইমান টেনশ্যন কিয় আছ দাদা নাজানো মোবাইলটো কিবা হৈ গ'ল মোৰ বেংক একাউণ্ট নিজে নিজে খালী হৈ গ'ল মোৰ ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ একো খোল খোৱা নাই কি চাও তোৰ মোবাইল দেচোন তোৰ মোবাইল চোন হেক হৈ গৈছে তই কিবা অচিনাকি লিংকত ক্লিক কৰিছিলি নেকি নাই দাদা মই একো অচিনাকি লিংকত ক্লিক কৰা নাই তই কিবাতো নিশ্চয় কৰিছ নহ'লে তোৰ মোবাইল হঠাতে কিদৰে হেক হ'ব মনত কৰচোন অলপ আগতে মোৰ হোৱাটছএপত অচিনাকি নম্বৰ এটাৰ পৰা নিমন্ত্ৰণ পত্ৰ আহিছিলে মই সেইটোত ক্লিক কৰিছিলোঁ আৰু তাৰ অলপ দেৰি পিছতে মোৰ বেংক একাউণ্ট খালী হৈ গ'ল আৰু মোৰ কোনো ছ'চিয়েল মিডিয়া একাউণ্ট মই খুলিব পৰা নাই সেই ফাইলটো এপিকে ফাইল আছিলে নেকি বিয়া নিমন্ত্ৰণ পত্ৰ হয়নে দাদা সেয়া বিয়াৰ নিমন্ত্ৰণ পত্ৰ আছিলে আৰু এপিকে ফাইল আছিলে তই ইমান ডাঙৰ ভুল কিদৰে কৰিব পাৰিলি সেয়া কোনো বিয়া নিমন্ত্ৰণ পত্ৰ নহয় সেয়া মোবাইল হেক কৰাৰ এক নতুন ষড়যন্ত্ৰ হয় কাৰণ আজিকালি চাইবাৰ ক্ৰাইম কৰাবোৰে নতুন ষড়যন্ত্ৰ ওলাইছে এনেদৰে নিমন্ত্ৰণ পত্ৰ বনাই এপিকে ফাইল এটা পঠাই দিয়ে আমাৰ হোৱাটছএপত আৰু সেইটো ক্লিক কৰাৰ লগে লগে আমাৰ গোটেই মোবাইল চিষ্টেম হেক হৈ যায় দাদা এতিয়া কি কৰোঁ তই চিন্তা নকৰিবি মই আছোঁ নহয় আমি এতিয়াই চাইবাৰ অফিচত গৈ এই নম্বৰটোৰ এগেইনষ্টত কমপ্লেইন ফাইল কৰিম ব'ল দিনকাল বহুত বেয়া হৈ গৈছে সেয়ে কোনো অচিনাকি লিংক হওক বা ফাইল হওক ক্লিক নকৰিব